हेलो एभ्रिवान पुनः एटी मिनी भ्लगले आपनालोक सकलोके जनाइछु स्वागतम। আজি মানে ওলাইছো আমাৰ পেহীৰ বিয়া মানে বিয়াখন যেহেতু মন্দিৰতে হ'ব সেই কাৰণে আমি ৰাতিপুৱা সকলোবোৰ মন্দিৰত যাবলৈ ওলাইছো আৰু মন্দিৰত যোৱাৰ আগতে এইখিনি নিয়ম কৰি লওঁ ৰবক। প্ৰথমতে নখ কাটা নিয়মটো আছে আৰু যিটো দায়িত্ব মোকে দিয়া হৈছে আৰু তাৰ পিছতে কইনাক গা ধুৱাবলৈ বুলি বাহিৰলৈ লৈ আনিলে লগতে মাহ হলদি বিলাকো দি আছে হাত আৰু ভৰিত। আৰু বিয়াখন যেহেতু মন্দিৰত হ'ব আৰু সেই কাৰণে আমি সকলোবোৰ মন্দিৰলৈ যাবলৈ ওলাইছো। কইনা বিদায় দিয়া সময়খিনি কিমান কষ্টকৰ নহয়নে। আৰু এতিয়া আমি গাড়ীত বহি ললো, এতিয়া যাবলৈ ওলাইছো আৰু গৈ পাই এয়া হ'ল চান্দাহাটগৰৰ মেৰ ঘৰ। ইয়াতে হ'ব বিয়াখন আৰু বিয়াখনত মানে সিমান ডাঙৰকৈ পেণ্ডেল বা ৰভা দিয়া নাই, আপোনালোকক অকণমান দেখুৱাই দিছোঁ। একেবাৰে চিম্পুলকৈ দিয়া গৈছে পেণ্ডেলটো আৰু তাৰ পিছতে আপোনালোকক অকণমান ভৱনটোও দেখুৱাই দিছোঁ। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে আৰু তাৰ পিছতে দৰা ঘৰৰ মানুহে জোৰোণ দিবলৈ আহি পালে আৰু এতিয়া দৰা ঘৰৰ মানুহবিলাকে কইনাক জোৰোণ দি আছে। লগতে কইনাজনীকো আপোনালোকক অকণমান দেখুৱাই দিছোঁ আৰু লগতে মোৰ ফালৰ পৰা পেহা আৰু পেহীলৈ নতুন জীৱনৰ বহুত শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ আহিব লগা দিনবোৰ যেন সুখৰ হওক তাৰে কামনা কৰিছোঁ। আৰু তেতিয়া পেহীজনীকে দেখুৱাই দিছিলোঁ আৰু এইটো হ'ল পেহাজন। মিঠে খোৱা পৰ্বততে আপোনালোকক পেহাজনকো দেখুৱাই দিলোঁ আৰু তাৰপিছত আমি সকলোৱে এটা হৰিধ্বনি লৈ ল'লোঁ আৰু কইনা এতিয়া চাদ্দাত বহিলে। অকণমান চুইট এটা ৰাখি থৈছিলোঁ কইনা চাদ্দাত বহাৰ পিছত আৰু সেইখিনি আপোনালোকক দেখুৱাই দিছোঁ। আৰু যিহেতু জোৰোণ আৰু বিয়া দুয়োটা একেদিনাই হৈছে সেইকাৰণে জোৰোণটো প্ৰথমতে হৈছে আৰু বিয়া তাৰে পিছত হৈছে আৰু দুয়োটা শ্ৰাদ্ধ কিন্তু বেলেগকৈ হৈছে। আৰু এতিয়া মই আহিছোঁ এটা পুখুৰীলৈ, যিটো পুখুৰীক চান্দাহাটগৰৰ পুখুৰী বুলি কোৱা হয়। বহুতে জানে এই পুখুৰীটো কিয় খান্দিছিল আৰু কিছুমানে নাজানে, ময়ো সিমান ভালকৈ নাজানো, তথাপি আপোনালোকক অকণমান কৈ দিছোঁ। আৰু মই জনাত এই পুখুৰীটো হেনো বহুত দ আৰু ইয়াৰ মাজত চান্দাহাটগৰ আৰু বেউলা লক্ষীন্দৰৰ যিহেতু ঘৰ আছিল আৰু তেওঁলোকৰ মৃত্যুৰ পিছত এই পুখুৰীটো নিৰ্মাণ কৰা হৈছিল বাবে চান্দাহাটগৰ পুখুৰী নামে জনা যায় এই পুখুৰীটোক। আৰু ইয়াত বহুত ডাঙৰ মাছ আৰু কাছ আছে, কিন্তু চন্দিকা দেৱালৰ দৰে মাছ আৰু কাছবোৰ ইয়াত পাৰলৈ নাহে, অৰ্থাৎ পানীৰ কাষলৈ নাহে। এই পুখুৰীটো বহুত দ যে সেইকাৰণে মাজতে থাকে। আৰু এতিয়া আহিলোঁ আকৌ এবাৰ পিণ্ড অতাবলৈ বুলি। দৰা ঘৰৰ মানুহ আৰু কইনা ঘৰৰ মানুহ একেলগে পিণ্ড অতাবলৈ বুলি আহিছে আৰু খন্তেক পিছতে বিয়া আৰম্ভ হ'বই এতিয়া। আৰু এয়া কইনাজনীকো আপোনালোকক অকণমান দেখুৱাই দিছোঁ আৰু তাৰ পিছতে এয়া বিয়া আৰম্ভ হৈ গ'ল। আৰু আপোনালোকে আশীৰ্বাদ কৰিব দৰা কইনাক যেন তেওঁলোকৰ যুগ্ম জীৱনৰ দিনবোৰ যেন সুখৰ হয়। আৰু তাৰ পিছতে এয়া আখৈ তোলা কাৰ্যসূচী আৰম্ভ হ'ল আৰু আখৈ তোলা কাৰ্যসূচীত যিহেতু মোকে কোৱা হৈছে আখৈ তুলিবলৈ, সেইকাৰণে মই আখৈ তুলি আছোঁ এতিয়া। আৰু যিহেতু আখৈ তুলিব লাগে কাৰণে ভাত খাব নাপায়, সেইকাৰণে আখৈ তুলি পেলাই ভাত খাব ওলাইছোঁ। বহুত ভোক লাগিছে। আৰু বাৰু আজি মিনি ভ্লগটো ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক